স্বাগতম জনাইছোঁ। ইফালে মা আৰু মাহী আমি মানে গুৱাহাটীতে আছোঁ। পটকৈ প্লেন এটা হ'ল যে আমি এপাক ওলাই যাওঁ। সেয়েহে মানুহজনে এখন উবেৰ বুক কৰিলে আৰু আমি সকলো ওলাই আহিলোঁ। আৰু ক'লৈনো আহিছোঁ, কি কথা আপোনালোকে ভিডিঅ'টো চালে নিশ্চয় গম পাব। তেনেহ'লে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি আহি পালোহি গুৱাহাটীৰ পাণবজাৰতে থকা মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ। ইয়াতে সোমায়ে আপুনি প্ৰথমে টিকেট কাটিব লাগিব, এজনৰ 100 টকাকৈ। আমি টিকেট কাটি কৰি সোমাই আহিলোঁ। চাওকচোন বৰষুণডাল কেনেকৈ পৰিলে, চব প্লেন বন্ধ। আৰু যে মোৰ ভিডিঅ' কৰাও ভাল নহ'ল জানেনে। বাৰু যিয়ে নহওক ব'লকচোন, মোৰ লগতে আপোনালোকেও উপভোগ কৰিব। ভিতৰতনো কি আছে চাওঁগে। এই গোটেই চেণ্টাৰটো হৈছে এটা পুৰণা বাংলা। ইয়াতে বহু শতিকাৰ সংস্কৃতিৰ কিছু আভাস আছে। মানে ইয়াতে পুৰণি সাজপাৰ আছে, সা-সামগ্ৰী, সঁজুলি, ফটোগ্ৰাফাৰ, মাজুলীৰ বিষয়ে কিছু ফটো আৰু এটা সৰু লাইব্ৰেৰী আছে। ইয়াতে সৰু ল'ৰা-ছোৱালীৰ বাবে খেলনা সামগ্ৰীও আছে আৰু বিভিন্ন জনগোষ্ঠীৰ বাদ্যযন্ত্ৰও আছে। মই অলপ ভিডিঅ' কৰি আনিছোঁ যাতে আপোনালোকক দেখাব পাৰোঁ। গোটেইখিনি নোৱাৰিলেও অলপ চেষ্টা কৰিছোঁ আৰু দেখাবলৈ। সৰু ল'ৰা-ছোৱালীৰ খেলনা বস্তুবোৰ বাহিৰত আছে। সৰু ল'ৰা-ছোৱালী আহি ধুনীয়াকৈ ইয়াত খেলি টাইম পাছ কৰিব পাৰিব। আৰু ইয়াত বহাৰ সুবিধাও আছে, বাহিৰতো বহাৰ সুবিধা আছে। ধুনীয়াকৈ বাহিৰত বহি খোৱাৰ সুবিধাও আছে। এইফালে আমাৰ বেটা কোচত নাথাকে, নমাই দিব লাগে। দেউতাকে তাক নমাই দিছে আৰু সি পূৰা ফূৰ্তি পাইছে মানে। পৰিৱেশটো যে কি ধুনীয়া, আপোনালোকেও আহিবচোন। যোনসকল আহিছে বাৰু, যোনসকল নাই অহা আপোনালোকেও আহি এবাৰ উপভোগ কৰি যাব। বহুত বেছি ভাল লাগে মানে। মাজে মাজে ইয়াত ফাংচনো হয় বোলে। আমাৰ ভাগ্যও বেয়া, বৰষুণো পৰিলে আৰু ফাংচনো। ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাবচোন। আৰু মোৰ ভিডিঅ' বনাবলৈ বহুত এলাহ লাগে জানেনে, এলাহতে থাকি যাওঁ। যিয়ে নহওক যিমানখিনি পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ কাৰণে অশেষ ধন্যবাদ। আজিলৈ বাই বাই, আকৌ নতুন এটা ভিডিঅ'ত লগ পাম।